নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিতালী দত্তে আপোনালোকক মোৰ মিতালী ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো বৰ্তমান ভাল। আজি হৈছে 22 তাৰিখ। তাৰপিছত এতিয়া যাবলৈ কেইটা বাজিলে? 7টা বাজিলে আৰু মই যাবলৈ ল'বলৈ মনটো একদম নাছিলে। মোৰ ভয়ে লাগি আছে কিন্তু ল'বতো লাগিবই, উপায় নাই। আৰু মই এতিয়া ওলাই আছোঁ। কি আৰু মই চুলিলৈ আছোঁ, চুলিলৈ পটক বান্ধিম আৰু তাৰপিছত ছানস্ক্ৰীনটো সানি যাম। বহুত দিন মই ব্লগ বনোৱাই নাই, আচলতে মইতো যোৱা হোৱা নাই ন, সেইকাৰণে মই ব্লগ বনাব পৰা নাই। আজি ভাবিলোঁ এইটো যুগতে এনেই কিবা এটা ভিডিঅ' আপোনালোকলৈ পঠাওঁ। আৰু মই ভিডিঅ' দিবও পৰা নাই, মই বেলেগ কাম এটা শিকি আছোঁ। মই বেলেগ কাম শিকিছোঁ, কুমাৰ এটা চৰিতা শিকিছোঁ, তাৰপিছত এম্ব্ৰইডাৰী শিকি আছিলোঁ। সেইকাৰণে মই বেলেগ কাম হাত দিবই পৰা নাই, বেলেগ কাম ভিডিঅ' পৰা নাই। তাৰপিছত এতিয়া মই সেইটো কৰোঁ চাগে আপোনালোকলৈ এটা ভাল ধুনীয়া কিবা এটা বনাই আনিম, কিন্তু অকণমান টাইম লাগিব, সেইকাৰণে আপোনালোকে ৰখি দিব অকণমান। তাৰপিছত এতিয়া মই ভেকচিনলৈ যাম, কিন্তু বহুত জোৰ কৰিছে মায়ে, সেইকাৰণে একদম নলৈ মাৰিছোঁ। কিন্তু মোৰ ইমান এটা সঁচা কথা ক'বলৈ গ'লে যাবলৈ মনটো নাছিলে, ভয় লাগিছে সেইটো কথা। তাৰপিছত এতিয়া মই সানি আছোঁ ছানস্ক্ৰীন। মোৰ হৈ গ'ল আৰু মই এতিয়া একো নাসানো। কি ইমান গৰম ন, বহুত বেছি গৰম পৰিছে। আৰু বেলেগ একো সাজা নাই না, মোৰ এইবোৰ একো লগাবলৈ একদম মন নোযোৱা হ'ল এতিয়া আৰু এইবোৰ অশান্তি লগা হ'ল। একদম চিম্পুলকৈ মন যায় গৰম দিনত, বেছি ষ্টাইল কৰি দিবলৈ মন নাযায়। লিপষ্টিকটো একদম পিকলি বিয়া চিয়া হ'লে কথা বেলেগ আৰু বহুত টকা হৈ গৈছে, একদম কিবা হৈ গৈছে। এতিয়া আকৌ ফোন কৰিলে লগৰজনীয়ে, তাৰপিছত পানী বটল এটা লৈ ল'বলৈ কৈছে আৰু ছাতি এটা। বহুত ৰ'দ এতিয়া দিয়া নাই, কিন্তু যদি তাত বোলে বহুত মানুহ আছে গৈ পেলাই গম পাম বাৰু, তেতিয়াতো অলপ দেৰি ৰখিব লাগিব। 8টা বজাৰ পৰা দিব, আমি 7:30 মানত চাগে পামগৈ চাগে দেই, বেছি দেৰি নালাগে যাওঁতে, খুব বেছি 10 মিনিট লাগিব। আৰু তাৰপিছত কি কাম ভাবিছোঁ, মই বৰ্তমান এই কোৰ্চা শিকি আছোঁ, সেইকাৰণে মই আপোনালোকলৈ বেলেগ ভিডিঅ' দিবও পৰা নাই। এইখন মোৰ প্ৰথম, একদম ইমান এটা ভাল হোৱাগৈ নাই, কিন্তু প্ৰথম মোৰ কাৰণে ইমানকণেই ভাল আৰু বাকী মায়ে কৰিছিলে সেইখন দেখাম, এইখন মই প্ৰথম কৰিছোঁ। কাৰণে অলপ হেৰফেৰ হৈছে গোলটো, কিন্তু যদি নেক্সট টাইম ভাল হয় তেতিয়া আপোনালোকক নিশ্চয় মই দেখাম। এইখন এনেকেই থাকিব, প্ৰথম কৰা চিন হিচাপে আৰু। তাৰপিছত এম্ব্ৰইডাৰী কৰিছোঁ, কিন্তু মায়ে কৈছে ইমান মিহি হোৱাগৈ নাই, সেইকাৰণে এতিয়ালৈকে মোক বেডশ্বীট বা পিল' কভাৰ আনি দিয়া নাই। যেতিয়া মোৰ বেছি ভাল হ'ব তেতিয়া আনি দিম বুলি কৈছে। এইখন মায়ে কৰা, এখন বহুত ডাঙৰ একদম, এইখন টিভি থাকিবলৈ কৰিছে। বহুত গৰম, তাতে আকৌ ফেনখনো অফ কৰি থৈছোঁ আপোনালোকৰ কাৰণে। এতিয়া মই পানী বটল এটা আৰু ছাতি এটা লৈ লওঁগৈ, ভৰাই লওঁগৈ, আৰু স্কুটিখনো অলপ উলিয়াই লওঁগৈ। তাৰপিছত আপোনালোকক লগ পাম একেবাৰে যাওঁতে, তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব। আমি ভাবিছিলোঁ গেট 8টা বজাতে খোলে, আমি সেইকাৰণে সোনকালে গৈছিলোঁ, কিন্তু সোনকালে গ'লোঁ ভালেই হ'ল, অলপ সেইকাৰণে আগতেই হ'লোঁ লাইনটোৰ। কিন্তু গেটখন 11টা বজাত খুলিছিলে, আৰু ভেকচিনটো লোৱাৰ পিছত মই ভিডিঅ' কৰা নহ'ল, 3দিন মই পৰিয়ে থাকিলোঁ, দুৰ্বল, জ্বৰ, ভৰি হাত গোটেই বিষ, হাতটো বেজি লোৱা হাতখন গোটেই বিষ, আমাৰ লগৰ প্ৰায় ভাগৰে হৈছে। তাৰপিছত কিছুমানে বমিও হৈছে, আৰু সেয়াই 2 দিন থাকে জ্বৰটো, তাৰপৰা ভাল হৈ যায় টেবলেট খালে। আৰু এয়া একদম লাইন পাতিছোঁহি টেম্পাৰেচাৰ চেক কৰিবলৈ, আৰু কুপন দিছে। এয়া বহুত দেৰি পিছত একদম থিয় হৈ একদম মাথা বিষ হৈ গৈছিলে একদম। তাৰপিছত বহুত দেৰি পিছত এয়া টেম্পাৰেচাৰ চেক কৰিবলৈ পাইছোঁগৈ, আৰু লাহে 2000 years later.
ফাইনেলি যেনে তেনে ঠেলা হেঁচা কৰি কাজিয়া লাগি মেলি, মই কাজিয়া নালাগা দেই, বেলেগে লাগিছে, লাগি মেলি ভেকচিন লৈ আজৰি হৈ এয়া আমাৰ এওঁ বহিছেহি। মোক ফটো একোও মাৰি নিদিলে ভেকচিন লওঁতে, মই মাৰি দিবলগীয়া হ'ল। মানুহে নাই, অথনিয়াকে গোটেই মানুহ অথনি এইডোখৰতে আমি একদম কেনেকুৱা হেঁচা ঠেলা এইডোখৰতে আমি কেনেকুৱা হেঁচা ঠেলা কৰিছিলোঁ, দেখা গোটেই লাইনে লাইন। কিন্তু এতিয়া ভেকচিন লৈ ওলাই আহিলোঁ। ইমান কষ্ট আজি, মই আজি এই হাতীজনী আৰু কষ্ট হৈছে। তেনেকে তুমি প্লিজ নক'বা, দূৰলৈ যোৱা, অকণমান দূৰলৈ যোৱা, কলেজটো উঠোৱা, কলেজৰ ভিউটো উঠোৱা। এইডোখৰ গোটেই অথনি লাইন, তাৰপিছত এতিয়া হেৰি মানুহে নাই। এতিয়া আমি যাম স্কুটিত, দুইজনী অলপ ফুৰি আহিমগৈ। তোৰ বেতনত খাই আহিমগৈ। আমি স্কুটিত উঠি আমি ভেকচিন লৈ আহি আছোঁ। এতিয়া গধূলিয়ে গম পাম কি হয়, আমাৰ হাতেই বিষায় নে কিয়ে বিষায়। তো আজিলৈ বাই বাই। জ্বৰে হয় নে কিয়ে হয়, কিবা ক'বা, অনুভৱ কেনেকুৱা লাগিলে? একো নকওঁ, আজি যদি ইমানটা সামৰিলোঁ। ভেকচিনটো লৈ তোমাৰ কেনেকুৱা লাগিলে? ভাল লাগিলে, ভেকচিন নল'লোঁ। কিন্তু তোমাৰ ৰাতি জ্বৰো উঠিব পাৰে, কিন্তু লাইনকেইটাৰ কথা কোৱাচোন। লাইনকেইটা একদম বৰ জমনি, মতে নাই যোৱা। সঁচাকৈ সেইটো কিন্তু ক'ব লাগিব, লাইন চিৰিয়েল মতে যোৱা নাই। ফাৰ্ষ্টে ভাবিছিলোঁ ধুনীয়াকৈ চিৰিয়েল মতে গৈ আছে বুলি। সঁচাকৈ আমি প্ৰথমবাৰ ঠেলি ঠেলি সোমালোগৈ। নেক্সট যেতিয়া মানে বাছখন উঠিছে, তেতিয়া ভাবিছিলোঁ আৰু চিৰিয়েল মতে যাব। আমি ফেনৰ তলত বহি আছিলোঁ, কিন্তু লাষ্টত মানে ফেনৰ তলত বহিও লাভ নহ'ল।